অসমৰ হিয়াৰ আমঠু জুবিন গাৰ্গ। তেওঁৰ বিষয়ে দুই এষাৰ ক'বলৈ ওলাইছোঁ। জনপ্ৰিয় কণ্ঠশিল্পী নৱপ্ৰজন্মৰ হিয়াৰ আমঠু জুবিন গাৰ্গ কেৱল এটা নাম নহয়, অসম আৰু অসমীয়াৰ বাবে জুবিন গাৰ্গ হৈছে এটা সত্তা। এটা কণ্ঠৰ নাম জুবিন, এটা আৱেগৰ নাম জুবিন, এক অনুপ্ৰেৰণাৰ নাম জুবিন। বিধ্বস্ত জীৱনত নতুন ভৰসা নমোৱা এটি আশাৰ নাম জুবিন। হাজাৰজনক জগোৱা এটা আহ্বানৰ নাম জুবিন, এটা অনুষ্ঠানৰ নাম জুবিন। উজাগৰিৰ নিশা সাৰথি হৈ ৰোৱা এটি জীৱনদায়িনী শক্তিৰ নাম জুবিন। জুবিনৰ বাবে উপমাৰ শেষ নাই। কি নাছিল জুবিন গাৰ্গ? একাধাৰে কণ্ঠশিল্পী, সুৰকাৰ, গীতিকাৰ, অভিনেতা, পৰিচালক, আবৃত্তিকাৰ, সকলোৰে ঊৰ্ধত এজন মানৱ দৰদী ব্যক্তি, সমাজকৰ্মী। কাৰোবাৰ অসহায় অৱস্থাই বাৰুকৈয়ে কন্দুৱাইছিল তেওঁক। কাক কিমান ধৰণে যে সহায় কৰিছিল সেয়া কৈ শেষ কৰিব নোৱাৰি। 1972 চনৰ 18 নৱেম্বৰত মেঘালয়ৰ তুৰাত জুবিন গাৰ্গৰ জন্ম হয়। জুবিনৰ পিতৃৰ নাম হৈছে মোহিনী মোহন বৰঠাকুৰ, ছদ্মনাম কপিল ঠাকুৰ, আৰু মাতৃ স্বৰ্গীয় ইলি বৰঠাকুৰ। বিয়াৰ পূৰ্বে তেওঁ ইলি অধ্যাপক। ইলি অধ্যাপকৰ ঘৰ যোৰহাটৰ পুলিবৰৰ ভাটেমৰা গাঁৱত আছিল। কপিল ঠাকুৰ 24 বছৰ বয়সত বিবাহ পাশত আবদ্ধ হৈছিল আৰু বিয়াৰ পাছত কপিল ঠাকুৰৰ লগত থাকিবলৈ ইলি অধ্যাপক তুৰালৈ গৈছিল। তুৰাৰ অসামৰিক চিকিৎসালয়তে তেওঁলোকৰ প্ৰথম সন্তান জুবিনৰ জন্ম হৈছিল। জুবিনৰ প্ৰকৃত নাম জুবিন বৰঠাকুৰ। প্ৰসিদ্ধ গীতিকাৰ জুবিন মেহতাৰ নামত জুবিনৰ নাম ৰখা হৈছিল আৰু পাছত গাৰ্গ গোত্ৰ নামটো জুবিন গাৰ্গে প্ৰৱেশিকা পৰীক্ষাৰ সময়ত নিজেই সংযোজন কৰি ল'লে। সংগীত জগততো তেওঁ জুবিন গাৰ্গ ৰূপে পৰিচিত হৈছিল। জুবিন গাৰ্গৰ প্ৰতিপালনত সহায় কৰিবলৈ তেওঁৰ মাহীয়েক কুনি গগৈ তুৰাত কিছুদিন আছিল। জুবিনৰ পিতৃ পৰিয়াল মূলতে শিৱসাগৰ জিলাৰ জাঁজি অন্তৰ্গত তামুলীছিগা গাঁৱৰ। পৰৱৰ্তী সময়ত শিক্ষা আৰু চাকৰিৰ সন্ধানত তেওঁলোকৰ পৰিয়ালটো যোৰহাট পাইছিল। যোৰহাটত তেওঁলোক ভাড়াঘৰত আছিল। প্ৰথমতে কপিল ঠাকুৰে চৰকাৰী কাৰ্যালয়ত কেৰাণীৰ চাকৰি কৰিছিল আৰু পুৱা গধূলি কেইটামান টিউচন কৰিছিল। কপিল ঠাকুৰে কলা শাখাত স্নাতক উত্তীৰ্ণ হৈছিল যদিও অৰ্থৰ অভাৱত স্নাতকোত্তৰ সম্পূৰ্ণ কৰিব নোৱাৰিলে। কিন্তু তেওঁ কোনোপধ্যেই ভাই ভনী আৰু নিজৰ শিক্ষা যতি পঢ়িবলৈ দিয়া নাছিল। চাকৰিৰ সন্ধান কৰি থাকোঁতেই তেওঁ তুৰাত বৰ্তমানতকৈ ভাল চাকৰি এটা পালে। পৰৱৰ্তী সময়ত তেওঁ অধিক পঢ়া শুনা কৰি অসম লোকসেৱা আয়োগৰ পৰীক্ষাত অৱতীৰ্ণ হয় আৰু সেই সূত্ৰে শ্ৰম বিভাগত নিজ দায়িত্ব পালন কৰে। পৰৱৰ্তী সময়ত তেওঁ মাটিৰ হাকিম হিচাপে বৰ্তমানৰ চাৰ্কল অফিচাৰ কৰিমগঞ্জলৈ বদলি হয় আৰু চাকৰি জীৱনৰ প্ৰথম ছোৱাত সঘনাই ইঠাই সিঠাইলৈ বদলি হ'বলগীয়া হৈছিল। সেয়ে কণমানি জুবিনৰ ল'ৰালি বিভিন্ন ঠাইৰ ভিন্ন অভিজ্ঞতাৰে ভৰপূৰ আছিল। জুবিনৰ পিতৃয়ে কপিল ঠাকুৰৰ ছদ্মনামত কবিতা, গল্প, প্ৰবন্ধ আৰু উপন্যাস লিখিছে। জুবিনৰ মাতৃ ইলি বৰঠাকুৰ এগৰাকী দক্ষ নৃত্যশিল্পী, অভিনেত্ৰী আৰু সুগায়িকা আছিল। তথাপি তেওঁ নিজৰ প্ৰতিভাক পেচা হিচাপে লোৱা নাছিল। ইয়াৰ পৰিৱৰ্তে তেওঁ কণমানি জুবিনক
ঘৰতেই সকলো কলা শিকোৱাৰ সিদ্ধান্ত লৈছিল। জুবিনে মাতৃকেই নিজৰ জীৱনৰ প্ৰথম গুৰু বুলি বিবেচনা কৰিছিল। জীৱনৰ ভগ্নী দুগৰাকী জংকী বৰঠাকুৰ আৰু পামী বৰঠাকুৰ। জংকী এগৰাকী গায়িকা আৰু অভিনেত্ৰী আছিল। দুৰ্ভাগ্যজনকভাৱে 2002 চনত তেজপুৰত ঘটা এটা শোকাবহ মটৰ দুৰ্ঘটনাত জংকীৰ মৃত্যু হয়। ইয়াৰ পাছতে জুবিনে জংকীৰ স্মৃতিত শিশু নামৰ এটা এলবাম মুক্তি দিয়ে। আনগৰাকী ভগ্নী ডক্টৰ পামী বৰঠাকুৰ এগৰাকী অধ্যাপক। ডক্টৰ বৰঠাকুৰে সাংগীতিক ভূগোলত গৱেষণা কৰি ডক্টৰেট অৰ্জন কৰিছে। তেওঁ বৰ্তমান অসমস্থিত ৰয়েল গ্লোবেল বিশ্ববিদ্যালয়ত অধ্যাপিকা হিচাপে কৰ্মৰত। 2002 চনৰ 4 ফেব্ৰুৱাৰীত জুবিন গাৰ্গ ফেশ্বন ডিজাইনাৰ গৰিমা শইকীয়াৰ সৈতে বিবাহপাশত আবদ্ধ হয়। জুবিন গাৰ্গে তামুলপুৰত স্কুলীয়া শিক্ষা সাং কৰাৰ পাছত গুৱাহাটীৰ বি বৰুৱা মহাবিদ্যালয়ত অধ্যয়ন কৰিছিল। 1992 চনত গুৱাহাটী বিশ্ববিদ্যালয়ত অনুষ্ঠিত আন্তঃৰাষ্ট্ৰীয় যুৱ মহোৎসৱত পাশ্চাত্য একক সংগীত পৰিৱেশনত সোণৰ পদক লাভ কৰিছিল জুবিন গাৰ্গে। সেয়াই আছিল টাৰ্ণিং পইণ্ট। তাৰ পাছত জুবিন গাৰ্গে যেন সোণৰ জখলাৰে বগাবলৈ আৰম্ভ কৰে। 1992 চনতেই মুক্তি পাইছিল তেওঁৰ প্ৰথমটো এলবাম অনামিকা। পেছাদাৰী সংগীতৰ ক্ষেত্ৰখনত এয়া জুবিনৰ প্ৰথম খোজ। অনামিকাৰ গীতসমূহ ইমানেই জনপ্ৰিয় হৈ পৰে যে শিশুৰ পৰা বৃদ্ধলৈকে সকলোৱে আজিও সেই গীত গুণগুণায়। কেৱল অসমীয়া ভাষাতেই নহয়, বাংলা, হিন্দী, তামিল, পাঞ্জাবী, মাৰাঠী, নেপালী আদি বিভিন্ন ভাষাত গীত পৰিৱেশন কৰিছিল জুবিন গাৰ্গে। তাৰোপৰি অসমীয়া বিভিন্ন জনগোষ্ঠীয় ভাষা যেনে বড়ো, কাৰ্বি, মিচিং, ৰাভা, আদিবাসী, চাহ জনগোষ্ঠীৰ ভাষাতো জুবিন গাৰ্গে অলেখ গীতত কণ্ঠ নিগৰাইছিল। জুবিন গাৰ্গৰ গীত মানেই যেন এক অনুপ্ৰেৰণা। তেওঁৰ গীতত আছিল মাটিৰ গোন্ধৰ পৰা ডাৱৰৰ কোমলতালৈ বিভিন্ন পৰশ। হিয়া দিয়া নিয়া, ঊল গুটিব জানেনে, মন যায়, জীৱন বাটৰ লগৰী, যদি জীৱনৰ ৰং ভৰে, গানে কি আনে, দিন জ্বলে ৰাতি জ্বলে, প্ৰিয়াৰ প্ৰিয়, জোনাকী মন, উজাগৰি বুকুতে, পাখি পাখি এই মন, ৰুমাল ৰুমাল, পপীয়া তৰা, পলিটিক্স নকৰিবা বন্ধু, গান এটি গোৱা না, প্ৰিয়তমা, ৰুণজুণ আদি অসমীয়া জনপ্ৰিয় গান। বাংলা গীতসমূহ ও বন্ধুৰে তোৰ খুশিতে, পিয়ারে পিয়ারে, চিরদিনই তুমি যে আমার, মন মানে না, বোঝে না সে বোঝে না, আয়না মন ভাঙা আয়না, না জানে মন তোর পিড়িতে, মন যে করে উরু উরু, বন্ধু 3 দিন, প্রেম কি বুঝিনি, মন তোকে দিলাম, ও বন্ধুরে, আজকে এই খুশির দিনে, মাঝিরে মাঝিরে আদি বাংলা জনপ্রিয় গীতেৰে হৃদয় জয় কৰিছিল। হিন্দী গীত মেহবুবা ও মেহবুবা, क्या ये प्यार है, इस दुनिया की राह में एक हसीना थी, या अली रहमा वाली तुम हो, धीरे धीरे एक पल तेरे बिना, मौला मेरे मौला, दिल तू ही बता আদি হিন্দী জনপ্ৰিয় গীত।
ইয়াৰ উপৰি প্ৰায় 18টা ভাষাত 9,000তকৈ বেছি গীত ৰেকৰ্ড কৰিছে অসমৰ হিয়াৰ আমঠু জুবিন গাৰ্গে। কণ্ঠশিল্পীৰ উপৰিও এগৰাকী সফল সংগীত পৰিচালক হিচাপে জুবিন গাৰ্গে জনপ্ৰিয় কথাছবি হিয়া দিয়া নিয়া, তুমি মোৰ মাথো মোৰ, শেষ উপহাৰ আদি প্ৰায় 26খন ছবিত কাম কৰিছে। অভিনেতা হিচাপেও জুবিনে মন যায়, তুমি মোৰ মাথো মোৰ, দীনবন্ধু, প্ৰিয়াৰ প্ৰিয়, মিছন চাইনা, কাঞ্চনজঙ্ঘা আদি ছবিত কাম কৰিছে। জুবিনৰ হিন্দী গান ইয়া আলী ৰেহমাৱালীয়ে বলিউডত সৰ্ববৃহৎ ৰেকৰ্ড কৰিবলৈ সক্ষম হৈছিল। তেওঁ বহুকেইবিধ বাদ্যযন্ত্ৰ বজাব জানিছিল। ইয়াৰ ভিতৰত আনন্দ লহৰী, ঢোল, দোতৰা, ড্ৰাম, গীটাৰ, হাৰমনিয়াম, কীবৰ্ড, তবলা আদি একাধিক পাৰকিউশ্যন বাদ্য অন্তৰ্ভুক্ত। অসমৰ সৰ্বাধিক পাৰিশ্ৰমিকপ্ৰাপ্ত কণ্ঠশিল্পীসকলৰ ভিতৰত তেওঁ অন্যতম। জুবিন আছিল এগৰাকী সক্ৰিয় সমাজকৰ্মী। কলাগুৰু আৰ্টিষ্ট ফাউণ্ডেশ্যন নামৰ সংস্থাটোৰ তেওঁ এগৰাকী মূল অংশীদাৰ। এই সকলোবোৰৰ উপৰিও জুবিন এগৰাকী ফুটবল প্ৰেমী হোৱা হেতুকে সময়ে সময়ে তেওঁ ফুটবল খেলা পৰিলক্ষিত হয়। জুবিন গাৰ্গে কাকো ভয় কৰা নাছিল। অসমৰ কা আন্দোলনত সম্পূৰ্ণ মুক্ত কণ্ঠৰে ৰাইজৰ পক্ষত থিয় হৈছিল জুবিন গাৰ্গ। বাংলা চিনেমা শুধু তুমিৰ কাৰণে জুবিনে 2005 চনত শ্ৰেষ্ঠ সংগীত পৰিচালকৰ বঁটা লাভ কৰিছিল। হিন্দী ভাষাৰ ইয়া আলী ৰেহমাৱালী গীতটোৰ বাবে জুবিনে 2006 চনত গ্ল'বেল ইণ্ডিয়ান ফিল্ম এৱাৰ্ড চমুকৈ GIFA আৰু ষ্টাৰডাষ্ট এৱাৰ্ডত শ্ৰেষ্ঠ নেপথ্য কণ্ঠশিল্পী পুৰুষ বঁটা লাভ কৰিছিল। ইয়াৰ উপৰি ইক'ছ অফ চাইলেন্স ইংৰাজী খাচী ছবিৰ বাবে শ্ৰেষ্ঠ সংগীত পৰিচালক হিচাপে তেওঁ ৰাষ্ট্ৰীয় বঁটা ৰজত কমল লাভ কৰিছিল। 2024 চনৰ 27 মে'ত জুবিন গাৰ্গক মেঘালয়ৰ বিজ্ঞান আৰু প্ৰযুক্তি বিশ্ববিদ্যালয়ে সন্মানীয় ডক্টৰ অৱ লিটাৰেচাৰ DLitt ডিগ্ৰী প্ৰদান কৰে। 2025 চনত বেলতলা বহাগী উৎসৱ সমিতিয়ে তেওঁক জীৱনজোৰা সাধনাৰ ডক্টৰ ভূপেন হাজৰিকা বঁটা প্ৰদান কৰে। জুবিন গাৰ্গ কেইবাবাৰো বিভিন্ন বিতৰ্কৰ মাজত সোমাই পৰিছিল। গান গাই থকা অৱস্থাত জখলা বগোৱাকে ধৰি মঞ্চত থকা কেতবোৰ কাণ্ডৰ বাবে তেওঁ কেইবাবাৰো সমালোচিত হৈছিল। 2011 চনৰ ছেপ্টেম্বৰত তেওঁ অসম বন্ধৰ বিৰুদ্ধে আৰক্ষী থানাত এজাহাৰ দাখিল কৰিছিল যদিও পাছলৈ সেয়া উঠাই লৈছিল। 2011 চনৰ 9 নৱেম্বৰত গুৱাহাটীৰ জালুকবাৰীস্থিত গুৱাহাটী বিশ্ববিদ্যালয়ৰ চৌহদত অনুষ্ঠিত ডক্টৰ ভূপেন হাজৰিকাৰ অন্তিম শ্ৰদ্ধাঞ্জলি অনুষ্ঠানত জুবিনক মূৰত এখন কাপোৰৰ সৈতে এটা হালধীয়া বৰণৰ গেঞ্জি পৰিহিত অৱস্থাত দেখা দিছিল। জুবিনৰ সেই পোচাকযোৰক লৈ সমগ্ৰ অসমজুৰি বিতৰ্কৰ সৃষ্টি হৈছিল। অৱশেষত জুবিন গাৰ্গে ক্ষমা প্ৰাৰ্থনা বিচাৰি বিতৰ্কৰ শেষ কৰিছিল। 2013 চনত নিষিদ্ধ ঘোষিত সংগঠন আলফাই অসম গায়কসকলক বিহু মঞ্চত হিন্দী গীত পৰিৱেশন নকৰিবলৈ জাননী দিছিল। কিন্তু এই আদেশ অমান্য কৰি জুবিন গাৰ্গে লতাশিল বিহু মঞ্চত তেওঁৰ জনপ্ৰিয় হিন্দী গান ইয়া আলী ৰেহমাৱালী পৰিৱেশন কৰে আৰু ইয়াৰ প্ৰতিক্ৰিয়া স্বৰূপে আলফাৰ সৰ্বাধিনায়ক পৰেশ বৰুৱাই জুবিন গাৰ্গক ভাৰতীয় সাংস্কৃতিক আগ্ৰাসনৰ এজেণ্ট ৰূপে অভিহিত কৰি
তেওঁক সংঘাতৰ বাবে সাৱধান কৰি দিছিল। আৰু এই ঘটনাত অসমৰ মুখ্যমন্ত্ৰী তৰুণ গগৈয়ে জুবিনক সমৰ্থন কৰি তেওঁক নিৰাপত্তা প্ৰদান কৰিছিল। অৱশ্য কেইদিনমানৰ পাছতে এই বিবাদৰ মীমাংসা হয়। 2019 চনত বঙাইগাঁও জিলাৰ বক্সিং এছ'চিয়েশ্যনৰ সাংস্কৃতিক অনুষ্ঠানত ব্ৰাহ্মণ সম্প্ৰদায়ৰ ওপৰত বিতৰ্কিত মন্তব্য আগবঢ়োৱাৰ পাছত দৰং আৰু ওদালগুৰি জিলা ব্ৰাহ্মণ যুৱ মঞ্চই তেওঁক সুৰা কণ্ঠ উপাধি প্ৰদান কৰিছিল। এটা সংগীত অনুষ্ঠানত জুবিন গাৰ্গে কৈছিল, মোৰ কোনো জাতি নাই, মোৰ কোনো ধৰ্ম নাই, মই মুক্ত, সকলো শ্ৰেণীৰ মানুহৰ বাবে কাম কৰিছোঁ। আচলতে জুবিন গাৰ্গ এখন লিখি শেষ কৰিব নোৱাৰা উপন্যাসৰ দৰেই। তেওঁৰ কাহিনী লিখি অন্ত কৰিব পৰা নাযায়। এক সংগীত অনুষ্ঠানত গাৰ্গে প্ৰকাশ কৰিছিল যে মায়াবিনী ৰাতিৰ বুকুত গীতটো তেওঁৰ মৃত্যুৰ সময়ত বজাব লাগে। তেওঁৰ মৃত্যুৰ পাছত এই গীতটো কেৱল তেওঁৰ অন্ত্যেষ্টিক্ৰিয়াতে নহয়, সমগ্ৰ অসমতে ঘৰে দোকানে আৰু ৰাজহুৱা অনুষ্ঠানত ব্যাপকভাৱে পৰিৱেশন কৰা শ্ৰদ্ধাঞ্জলিৰ সাময়িক গীত হিচাপে পৰিণত হয়। জুবিন গাৰ্গক উদযাপন কৰিবলৈ 2022 চনৰ 2 ডিচেম্বৰত ডিগবৈত নাজিৰাটিং তামুলী পৰ্যটন মহোৎসৱৰ সময়ত গায়কজনৰ বাবে নিৰ্মাণ কৰা 20 ফুট উচ্চতাৰ এটি মূৰ্তি উন্মোচন কৰা হয়। 19 ছেপ্টেম্বৰ 2025 তাৰিখত ছিংগাপুৰত প্ৰাণৰ শিল্পী জুবিন গাৰ্গে মৃত্যুক আঁকোৱালি লয়। ছিংগাপুৰৰ পৰা জুবিন গাৰ্গৰ পাৰ্থিৱ শৰীৰ গুৱাহাটী আহি পোৱাৰ পাছতেই লক্ষাধিক লোক তেওঁৰ শৰীৰ কঢ়িয়াই নিয়া বাহনৰ কাষত থিয় দিয়ে। একাধিক বাতৰিৰ মতে লিমকা বুক অৱ ৰেকৰ্ডছে সমবেত হোৱা লোকৰ সংখ্যাক পৃথিৱীৰ ভিতৰতে চতুৰ্থ সৰ্বাধিক হিচাপে অভিহিত কৰে। মাইকেল জেকচন, পোপ ফ্ৰান্সিছ আৰু দ্বিতীয় ৰাণী এলিজাবেথৰ পাছতে এই সমাৱেশ চতুৰ্থ বৃহত্তম হিচাপে তালিকাভুক্ত কৰা হয়। প্ৰাণৰ এই শিল্পীগৰাকীক হেৰুৱাই আজি উকা হৈ পৰিছে অসমীয়াৰ হৃদয়। অৱশেষত সমগ্ৰ ৰাজ্যবাসীক কন্দুৱাই সোণাপুৰৰ কমাৰকুছিত চিৰদিনৰ বাবে শুই পৰিল আমাৰ জুবিন গাৰ্গ।